গুড মৰ্নিং এভৰিৱান, মোৰ চেনেলৰ অন্য ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। ভাবিলোঁ ভিডিঅ'টো আকৌ আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। দেখিছে এয়া মোৰ চকুবিলাক পূৰা ক'লা ক'লা হৈ আছে। ক'লা ক'লা হৈ থকাৰ কাৰণটো এইটোৱে, কাৰণ মই নাইট শ্বিফ্ট কৰি আহিলোঁ। চ' এতিয়ালৈকে হোৱা নাই, ভাবিলোঁ আপোনালোকৰ মাজত ভিডিঅ' এটা দিওঁ। ত' ভিডিঅ'টো চাই থাকক গাইজ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথাই কওঁ, মোৰ চেনেলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, ভিডিঅ'টো দেখিবলৈ পাইছে, ৰাস্তাইদি মানুহ গৈ আছে আৰু মই বেলেগ এটা পথত এতিয়া যাবলৈ লৈছোঁ। আৰু ভিডিঅ'টো চাই থাকিবলৈ আপোনালোকে থাকক লাইনত, অ'কে। চ' গাইজ, আমাৰ ৰুমৰ শ্বৰ্টৰ পৰা এটি জাষ্ট ক্লিপ লৈছোঁ, মানুহবিলাক কেনেকৈ ওপৰত গৈ আছে। আৰু এইটো ৰাস্তাটো আমাৰ ওচৰৰে ৰুমৰ এইটো, আৰু এইপিনে চাওক, আৰু এইফালেও চাব পাৰে। অ' মাই গড, কি মজা মজা। আৰু এইপিনে চাওক গাইজ, এইপিনে ওপৰত সজিনা লাগি আছে, ছিঙি পেলাই দাইলত দিবলৈ মজা হৈছে। এডাল সজিনাডাল দেখিছে, এডাল দাইলত দি খাব পৰাকৈ মজা 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 হৈ আছে। গাইজ, ৰুমৰ পৰা এতিয়া অলপ বাহিৰলৈ ওলাই আহিলোঁ। চাওক দৃশ্যবিলাক কিমান ধুনীয়া লাগিছে, চাই থাকক ভিডিঅ'বিলাক। চাওক অলপ এতিয়া চেন্নাইৰ দৃশ্যসমূহ মই এতিয়া দেখাইছোঁ আপোনাক অলপ কিবা এটা জাষ্ট দেখাইছোঁ। আৰু মোৰ চেনেলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে প্লিজ ফ'ল' কৰি দিব। এইটো কোম্পানী ৰুটটোত আহি, কিন্তু এইটো ৰুটত আহি ইমান মজা লাগে। মজা মজা, আপোনাৰ ৰুটটো মজা আছে। গম পায়নে, চবেই নিজৰ নিজৰ কামত ব্যস্ত, কোনো তালৈ চাবলৈ মানে। চ' চবেই নিজৰ নিজৰ কামত গৈ আছে। ময়ো ভাবিলোঁ ব্লগ এটাকে বনাই দিওঁ, চ' বনাই দিলোঁ। আৰু চাওক এইবিলাক মানুহবিলাক গৈ আছে, আৰু সৌবিলাক মানুহবিলাক নিজৰ নিজৰ কামত গৈ আছে। এইবিলাক কোম্পানীৰ ভিতৰতো মানুহ আছে, চবতে মানুহ আছে। ইয়াত আৰু চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে, কোনো কাৰো মুখলৈ চাবলৈ সময় নাই। চ' ইয়াত মানে অলপ বেলেগ, মানে চবেই নিজৰ নিজৰ কামতে বিজি থাকে। আৰু ইয়াত সেইবিলাকে আৰু দেখিলে এইবিলাক বেগ লৈ গৈ আছে মানুহ। এয়া দেখিবলৈ পাইছে, অৰ্থাৎ আমাৰ নৰেন্দ্ৰ মোদীজী কি ধুনীয়াকৈ সজাই থৈছে। আৰু আগলৈ চাই থাকক ভিডিঅ'টো, সেইবিলাকে আৰু কি মজা লাগিছে। এইখনেই হ'ল চেন্নাই, আপোনালোকে চাই আছে চেন্নাই। আৰু মই আপোনালোকক দেখুৱাই আছোঁ এইবিলাক কোম্পানী কি বিন্দাছ লাগিছে। মানুহবিলাকো ৰাস্তাত গৈ আছে, চবেই নিজৰ নিজৰ কামত, কোনো কাকো চাবলৈ সময় নাই। ময়ো ব্লগ বনাইছোঁ। এইবিলাক চাওক চেন্নাই। মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক পুৰা মোৰ চেন্নাইখন দেখাবলৈ চেষ্টা কৰিম। আৰু গাইজ, ইয়াত চেন্নাইত কোম্পানী আপুনি যেনে যায় তেনে কোম্পানী। মাই গড, ইয়াত মানে জবৰ মানে কোনো অভাৱ নাই। মানুহবিলাকে ইয়াত চৰকাৰী চাকৰিৰ কাৰণে কেতিয়াও লাগি নাথাকে। ইয়াত প্ৰাইভেট জবতে কৰি মানে চবে বিন্দাছ নিজৰ লাইফটো ছেটেল কৰি আছে। ত' আমাৰ তাতে যদি হ'ল দিন আমি আহি ইয়াত চেন্নাইত থাকিবলগীয়া নহ'লে চাগে। দেখিছে ইয়াত গাইজ, ডাঙৰ বিল্ডিং, নজাৰা আহি অলপহে কৰিছে। ব'লক আৰু অলপ আগত যাম, তাৰপিছত আৰু কিবা এটা দেখুৱাম আপোনালোকক। ত' গাইজ, ভিডিঅ'টো আৰু কাৰণে এটা গম পায়নে, মই আপোনালোকক দেখুৱাইছোঁ পুৰা চাইকেল চলাই এইখন মোৰ বাইকখন ভটভটিখন চলাই ভিডিঅ' ব্লগ বনাই আছোঁ। আৰু আপোনালোকে চাই আছে আৰু গাইজ, সৌখন দেখিছে ফ্লাইঅভাৰ বনি আছে। অকল এইখনেই নহয়, চেন্নাইৰ প্ৰতিটো জেগাতে বনি আছে। আৰু চেন্নাই আজি যেনেকৈ দেখিছে নহয়, আৰু 5 বছৰ পিছত বহুত মানে ডেভেলপ হোৱা দেখিব আপোনালোকে। মানে প্ৰতিটো জেগাতে আপুনি যাবলৈ ইমান ভিৰ লাগে ন, ইমানেই ট্ৰেফিক জাম লাগি থাকে। মানে ফ্লাইং জেটবিলাক বনি থকাৰ কাৰণে আপুনি মানে যাবৰ কাৰণে আপোনাৰ পূৰা প্ৰব্লেমেই হৈ যায়, ইমানেই ট্ৰেফিক লাগি যায় ফ্লাইং অভাৰবিলাক বনাই থকাৰ কাৰণে। আৰু 5 বছৰ পিছত পূৰা চেন্নাইত ফ্লাইং অভাৰ হৈ যাব। চ' গাইজ, ইমানেই আৰু আজি ভিডিঅ'টো। গাইজ, মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনাক বহুত ধন্যবাদ। আকৌ লগ পাম পুনৰ এটি নতুন ভিডিঅ'ত। অ'কে, এতিয়া বাই।